বৰ্তমান নিউ জেনাৰেশ্যন আগতে কি হৈছিলে জেনাৰেশ্যন গেপ আছিলে যদি আপোনাৰ ঘৰত এজন 80 বছৰৰ বুঢ়া আছে আপোনাৰ এজ 40 আৰু আপোনাৰ বাচ্চা আজি হৈছে তো সেই ঘৰত তিনিটা জেনাৰেশ্যন গেপ আছিলে কিন্তু আজি পাঁচটা জেনারেশন গ্যাপ থাকে এইবার সোশিয়াল সায়েন্টিস্টের কথা মোৰ নিজৰ কথা নহয় আজি যদি আপোনাৰ এটা বাচ্চাৰ বয়স 10 বছৰ এটা 5 বছৰ আৰু এটা আজি হৈছে তো সেই বাচ্চা কেইটাৰ মাজত তিনিটা জেনারেশন গ্যাপ চলি আছে কাৰণ আজিৰ সকলোবোৰ বস্তু সিহঁতৰ ভিতৰত এটা ইম্পেক্ট পেলায় আৰু সিহঁতৰ ভিতৰত কি হয় ওয়ার্ড ভিউ বহুত হোৱা ষ্টাৰ্ট হৈ যায় তো আজিৰ পাঁচটা জেনারেশন গ্যাপ চলি থাকে আৰু ইয়াতে এটা কথা হ'ল বৰ্তমান জেনারেশনৰ সৌভাগ্য হ'ল যে আজিৰ এজন 5 বছৰৰ বাচ্চাই যি জানে জীৱ সক্ৰেটিছ হতে তেতিয়া জানিছিলে তো আজিতো এইটো ক্ষেত্ৰত ইহঁত বহুত সৌভাগ্যৱান কিন্তু কিছুমান ক্ষেত্ৰত ইহঁত বহুত দুৰ্ভাগ্যৱান মেইনলি তিনিটা ক্ষেত্ৰত নাম্বাৰ 1 সিহঁত ইনফৰমেশ্যনক নলেজ ভাবি আছে বৰ্তমান ইনফৰমেশ্যন যুগ ইন্টাৰনেটৰ যুগ গতিকে আজিকালি বহুত ইনফৰমেশ্যন আমাৰ নিউ জেনাৰেশ্যনে জানে আৰু যাক সিহঁতে নলেজ ভাবি আছে যিটো নহয় কাৰণ ইনফৰমেশ্যন দি কি হয় আপুনি কোনো কিতাপত কিবা পঢ়িছে বা গুগলত কিবা শিকিছে সেইটো হ'ল ইনফৰমেশ্যন আৰু ইনফৰমেশ্যন দি আপোনাৰ ব্ৰেইনটো অভাৰফ্ল হৈ যাব কিন্তু আপোনাৰ যি ইণ্টাৰনেল ক্যাৰেক্টাৰ আছে আপোনাৰ যি ইণ্টাৰনেল চৰিত্ৰ আছে আপোনাৰ যি ভিতৰৰ যি চৰিত্ৰ আছে সেইটো কেতিয়াও চেঞ্জ নহয় সেইটো তেনেকুৱাই থাকিব যদি আপুনি এজন বিজ্ঞ মানুহৰ ওচৰত যায় যিবোৰ মানুহ হাকিকি নলেজ অৰ্জন কৰিছে মানে ৰিয়েলিটি অফ নলেজ সিহঁত জানি গৈছে সেইবোৰ মানুহৰ যেতিয়া আপুনি ওচৰত যাব আৰু সেইবোৰ মানুহ যদি এটা ওয়াৰ্ডো মুখ দি নকয় চুপচাপ থাকে তথাপি সিহঁতৰ বডি দিনা এটা ৰেডিয়েশ্যন ওলায় আৰু সেই ভাইবটো আপুনি গম পাই যাব যে এইজন মানুহ নলেজেবল মানুহ কিন্তু আজিৰ জেনাৰেশ্যন কি হৈ গৈছে সিহঁতৰ ভিতৰত বহুত ইনফৰমেশ্যন আহি গৈছে আৰু সেই ইনফৰমেশ্যন দি সিহঁতৰ ভিতৰত বহুত এটা ইগো আহি গৈছে অহংকাৰ আহি গৈছে যে সিহঁত সকলোবোৰ জানে বৰ্তমানৰ ষ্টুডেণ্ট এনেকুৱা হৈ গৈছে যে সিহঁত টিচাৰতকৈ বেছি জানে এনেকুৱা সিহঁতৰ এটিটিউড কাৰণ সিহঁতৰ ইনফৰমেশ্যন বহুত আহি গৈছে যাক সিহঁত নলেজ ভাবি আছে সিহঁতৰ সেকেন্ড ট্ৰেজেডি হ'ল যে সিহঁত কানেকশ্যনক ৰিলেশ্যনশ্বিপ ভাবি আছে আপোনালোক চাব আগৰ যোনবোৰ আমাৰ স্কুলৰ ফ্ৰেণ্ড আছে সিহঁতৰ লগত আমি ডেইলি আমি দেখা নকৰিলেও সাডেনলি যেতিয়া দেখা হৈ যায় আমি কিমান হেপি হওঁ সিহঁতৰ লগত আমাৰ যোনটো বন্ডিং ষ্ট্ৰং বন্ডিং সেইটো কেতিয়াও শেষ নহয় কিন্তু আজিৰ জেনাৰেশ্যনে ভাবে যে কানেকশ্যন মানে ৰিলেশ্যনশ্বিপ যে সিহঁত কাৰোবাৰ লগত যদি কানেক্ট হ'ব বিচাৰে তো সিহঁতৰ কি 15,000 ফলোৱাৰ আছে বা 20,000 ফলোৱাৰ আছে বা মিলিয়নছ ফলোৱাৰ্ছ আছে সোশ্যাল মিডিয়াত তো সিহঁত যদি কাৰোবাৰ লগত কানেক্ট হ'ব বিচাৰে তো বাছ এটা ফ্ৰেণ্ড ৰিকুৱেষ্ট দিলেই হৈ গ'ল আৰু যদি ফ্ৰেণ্ডশ্বিপ ভাঙিব লাগে বাছ আনফ্ৰেণ্ড কৰি দিলেই হৈ গ'ল গতিকে সিহঁত কানেকশ্যনক ৰিলেশ্যনশ্বিপ ভাবি আছে এণ্ড থাৰ্ড সিহঁতৰ ট্ৰেজেডি হ'ল যে সিহঁত কনভেনিয়েন্সক হেপিনেছ বুলি ভাবি আছে যে সুবিধাবোৰক সুখ বুলি ভাবি আছে যে সিহঁতৰ মোবাইল আহি গৈছে সিহঁতৰ লেপটপ আহি গৈছে সিহঁতৰ ধুনীয়া গাড়ী আহি গৈছে বাইক আহি গৈছে সিহঁতৰ স্মাৰ্ট ৱাচ আহি গৈছে সিহঁত ভাল কাপোৰ পিন্ধি আছে ভাল ঘৰত থাকে গতিকে সিহঁত সুবিধাবোৰক সুখ ভাবি আছে যিটো নহয় গতিকে মেইনলি এই তিনিটা হ'ল আজিৰ জেনাৰেশ্যনৰ মেইন ট্ৰেজেডি মেইন দুৰ্ভাগ্য কাৰণ বৰ্তমানৰ যে চাইবাৰ চিনাৰিও আছে সেইবোৰৰ কাৰণে আমাৰ ভিতৰত তেনেকুৱা ডেভেলপ হৈ গৈছে গতিকে হিউমেন হিষ্ট্ৰীত আছে যে এজন মানুহ এটা সম্পূৰ্ণ পৰিপূৰ্ণ সুখী জীৱন যাপন তেতিয়া কৰিব পাৰে যেতিয়া তাৰ কি থাকিব ৰিলেশ্যনশ্বিপ থাকিব মানে পেৰেণ্টছৰ লগত ৰিলেশ্যনশ্বিপ ব্ৰাদাৰ চিষ্টাৰৰ লগত হাজবেণ্ড ৱাইফৰ লগত নিজৰ বাচ্চাৰ লগত ৰিলেটিভছৰ লগত এটা ভাল বন্ডিং আছে বেলেঞ্চ ৰাখিছে ৰিলেশ্যনশ্বিপবোৰৰ মাজত এণ্ড ছেকেণ্ড সিহঁত যেতিয়া ইণ্টাৰনেলি সুখী হ'ব মানে ভিতৰৰ ফালেদি সুখী হ'ব এণ্ড থাৰ্ড সিহঁত যেতিয়া হাকিকি নলেজ অৰ্জন কৰিব মানে ৰিয়েলিটি অফ নলেজ এই তিনিটা হ'লেহে এজন মানুহ সুখী জীৱন যাপন কৰিব পাৰিব গতিকে আজিৰ আমাৰ এই নিউ জেনাৰেশ্যনক বুজোৱাৰ যি মেইন দায়িত্ব সেইটো হ'ল আমাৰ পেৰেণ্টছ গতিকে পেৰেণ্টছে আমাৰ অভিভাৱকে মা দেউতাই নিজৰ বাচ্চাক শিকাব লাগিব যে ৰিয়েল এডুকেশ্যন কি আমাক পাৰ্চেণ্টেজ কিয় লাগে ছ'চিয়েল মিডিয়া কি স্পিৰিচুৱেলিটি কি ৰিলেশ্যনশ্বিপ কি সুখ ক'ত থাকে লাইফৰ যিমান এছপেক্ট আছে সকলোবোৰ বিষয়ে পেৰেণ্টছৰ মেইন দায়িত্ব নিজৰ বাচ্চাক শিকোৱা তাৰ পিছতে টিচাৰৰ ওপৰত আহে গতিকে আজিৰ আমাৰ যি এই নিউ জেনাৰেশ্যন সিহঁতৰ এই কেইটা মেইন ইছ্যু বুলি মেইন সমস্যা বুলি মই ভাবোঁ